বহুতে মোক সুধিছে ইনবক্সত যে কেনেকৈ ব্লগ এটা আৰম্ভ কৰিব পাৰে, গতিকে তাৰ ওপৰতে আজিৰ এই টিউটৰিয়েলটো মোবাইল এপ ইউজ কৰি পেলাই এটা ব্লগ 1 টকা খৰচ নকৰাকৈ আৰম্ভ কৰিব পাৰি। আহক বেছি দেৰি নকৰোঁ, মই ইয়াতে ৱৰ্ডপ্ৰেছ এপটো ডাউনলোড কৰি থোৱা আছে। মই তেওঁলোকৰ এইটো ইণ্টাৰফেচটো ওলাব। ইণ্টাৰফেচত তেওঁলোকৰ কথাবিলাক ধুনীয়াকৈ বুজাই দিয়ে যে কেনেকৈ কি কৰিব লাগে, কি কৰিব নালাগে। ৱৰ্ডপ্ৰেছটো পৃথিৱীৰ আটাইতকৈ পপুলাৰ ব্লগিং প্লেটফৰ্মবিলাকৰ ভিতৰত এটা। ই জইন কৰিবলৈ অত্যন্তই সহজ। মাত্ৰ যেনেকৈ আপোনালোকে ফেচবুক জইন কৰোঁতে এটা ইমেইল দিছিলে, এটা পাছৱৰ্ড চুজ কৰিছিলে, তেনেকৈ ইয়াতো একেই পৰ্যায়, মাত্ৰ খালি অকণমান বেলেগ। আৰু সেইখিনি কেনেকৈনো বেলেগ মই আপোনালোকক দেখুৱাম। গতিকে আহক আমি বেছি পলম নকৰি আৰম্ভ কৰোঁ। তো যেতিয়া আপোনালোকে ৱৰ্ডপ্ৰেছ এপটো ডাউনলোড কৰিব আৰু খুলিব, প্ৰথমতে এই স্ক্ৰীনখন আহে। ইয়াতে থাকিব এটা লগইন। যদি আপোনালোকৰ অলৰেডি লেপটপত আপোনালোকে আগতে ব্লগ এটা আৰম্ভ কৰিছিলে, তেতিয়াহ'লে আপোনালোকে ইয়াতে নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ড দি পেলাই ব্লগটো খুলিব পাৰে। যদি আপোনালোকৰ একদমেই ব্লগিঙৰ লগত সম্পৰ্ক নাই, এতিয়ালৈকে নতুনকৈ ব্লগ আৰম্ভ কৰিব বিচাৰে, তেতিয়া আপোনালোকে কি কৰিব লাগিব, wordpress.com-ৰ কাৰণে সাইন আপ কৰিব লাগিব। ইয়াতে আপোনালোকক সুধিব যে আপোনালোকে ইমেইল দি সাইন আপ কৰিব নে গুগলেৰে সাইন আপ কৰিব। মই প্ৰিফাৰ কৰোঁ ইমেইলত সাইন আপ কৰিব। আপোনালোকে ৱৰ্ডপ্ৰেছত একাউণ্ট এটা ক্ৰিয়েট কৰাৰ পিছত এনেকুৱাকৈ পেজটো দেখুৱাব ৱৰ্ডপ্ৰেছ এপটোৱে। তেওঁলোকে সুধিব যে আপোনালোকে কেনেকুৱা ধৰণৰ ছাইট, মানে ইয়াতে ছাইট কি বুজাইছে আৰু ইয়াতে ব্লগ কি, যে আমি ব্লগ যেনেকুৱাই নুখোলোঁ কিয়, ফ্ৰী ব্লগ খোলোঁ, চেল্ফ হোষ্টেড ব্লগ খোলোঁ, আমাক এইটোক ইণ্টাৰনেটত ছাইট বুলিয়ে ৰেফাৰ কৰিব। ৱৰ্ডপ্ৰেছেও ব্লগটোক ছাইট বুলিয়ে ক'ব। গতিকে ইয়াতে আপোনালোকে সুধিব যে কেনেকুৱা ধৰণৰ ছাইট আপুনি মানে বনাব বিচাৰিছে ৱৰ্ডপ্ৰেছৰ সহায়ত। এইটো এটা ব্লগ নেকি, নে বিজনেছ, নে আপুনি এজ এ প্ৰফেশ্যনেল আপুনি এটা ৱেবছাইট এটা ক্ৰিয়েট কৰিব বিচাৰিছে, নে আপুনি ব্লেংক কেনভাছ, মানে আপোনাৰ যেনেকুৱা ইচ্ছা আপুনি তেনেকুৱা কৰিব বিচাৰিছে। গতিকে আমি এটা টাচ কৰিম ব্লগত। টাচ কৰাৰ লগে লগে তেওঁলোকে এটা ডমেইন নেম আপোনালোকক চুজ কৰিবলৈ ক'ব। ডমেইন নেমটো হৈছে কেনেকুৱা, যে প্ৰত্যেকটো ব্লগৰ এটা ৱেব এড্ৰেছ থাকে, আৰু ডমেইন নেমটো আপোনালোকে যেতিয়াই ছিলেক্ট কৰিব তেতিয়া সেইটো তেওঁলোকে এছাইন কৰি দিব। ইয়াতে আপুনি কাষ্টম ডমেইনো কিনিব পাৰে, আৰু বেলেগত কিনি পেলাই আনি ইয়াত লগাবও পাৰে, বা আপোনালোকে ফ্ৰীতে একো ডমেইন নিকিনাকৈ এটা ব্লগ এটা আৰম্ভ কৰিব পাৰে। গতিকে আহক আমি শিকোঁ যে কেনেকৈ ফ্ৰী ৱেব এড্ৰেছ এটা ইউজ কৰি পেলাই এটা ব্লগ এটা খুলিব পাৰি। গতিকে মই ইয়াতে প্ৰথমতে কি কৰিম, যে মই মোৰ নামটো দি পেলাই এটা ব্লগ এটা খুলিম। ঠিক আছে। চ' মই দিয়াৰ লগে লগে মোক কিছুমান ৱেব এড্ৰেছ ইয়াতে দেখুৱাইছে। মোৰ ইয়াৰ এটাও ভাল নালাগিব পাৰে, বা মই কি কৰিব পাৰোঁ যে মোৰটো এভেইলেবল নাথাকিব পাৰে। গতিকে ইয়াতে দেখিছেনে pushpanjali's.wordpress.com বুলি এটা ছাইট এটা ওলাইছে। বিভিন্ন প্ৰকাৰৰ ওলাব পাৰে, তেওঁলোকে নিজৰ মতে দিব। এই গোটেইখিনি হোটেল পুষ্পাঞ্জলিছ বা কিয় ওলাইছে ক'ব নোৱাৰিছোঁ দেই। তাৰপিছত আমি বিজনেছ ব্লগ এইবিলাক একো নকৰোঁ, আৰ্ট ব্লগ একো নকৰোঁ। আমি তললৈ স্ক্ৰল কৰিম আৰু wordpress.com যোনটো এড্ৰেছত আছে, যিটো আমাৰ ভাল লাগে, চাওক এতিয়া পুষ্পাঞ্জলিছ গ্ৰুপ wordpress.com বুলিও আছে, বা পুষ্পাঞ্জলি ৰেষ্টুৰেণ্ট wordpress.com বুলিও আছে, তেনেকৈ আছে দ্য পুষ্পাঞ্জলিছ wordpress.com বুলিও আছে। কিন্তু আমি পুষ্পাঞ্জলিছ wordpress.com-টো চুজ কৰিম, কাৰণ এইটো সহজ ৰাখিব, সহজ। সদায় এই ছাইটটো মনত ৰাখিব লাগে যে আমি যাতে একদম সহজতে মানুহক ক'ব পৰা বা মানুহৰ লগত শ্বেয়াৰ কৰিব পৰা এড্ৰেছ এটা আমি ইয়াতে বিচাৰি লওঁ। ঠিক আছে। তো আমি ইয়াতে ছিলেক্ট কৰিম, আৰু তেওঁলোকে ক্ৰিয়েট ছাইট বুলি বাটন এটা দিব। তাত ক্লিক কৰাৰ লগে লগে আমাৰ ৱৰ্ডপ্ৰেছৰ ব্লগটো ক্ৰিয়েট হৈ যাব।
ইয়াৰ পিছত আমি যেতিয়া ওকে ক্লিক কৰিম ওকে ক্লিক কৰাৰ লগে লগে তেওঁলোকে we will walk you through the basics of building and growing your site বুলি হেল্প অফাৰ কৰিব আপোনালোকে প্লিজ ইয়াতে একসেপ্ট বাটনটো দিব তেতিয়া WordPress আপোনালোকক নিজে নিজে গাইড কৰিব মই দেখুৱাই দিছোঁ বাৰু ইয়াতে মই একসেপ্ট কৰিলোঁ এতিয়া তেওঁলোকে দেখিছেনে নেক্সট ষ্টেপবিলাক কেনেকুৱা যে কাষ্টমাইজ ইউৰ সাইট ফাৰ্ষ্ট আপুনি কাষ্টমাইজ কেনেকৈ কৰিব আপোনাৰ অডিয়েন্স কেনেকৈ গ্ৰ' কৰিব লাগে কি আছে ইয়াতে এটা বস্তু মই দেখুৱাইছোঁ এইটো যে প্লেন আছে ফ্ৰী এই ফ্ৰী প্লেনটোতে থাকিব সদ্যহতে যদি পাছত আপোনাৰ লাগে যে আপুনি সেলফ হোষ্টেড ব্লগিংলৈ প্ৰফেশ্যনেল ব্লগিংলৈ আপুনি কনভাৰ্ট কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এই প্লেনৰ পৰা কোনো এটা প্লেন চুজ কৰিব পাৰে ইয়াতে দেখুৱা কেইটামান বস্তু মই দি দিছোঁ ষ্টেটছ মানে হৈছে ষ্টেটিষ্টিক্স মানে ইয়াতে WordPress আপোনাক দেখুৱাব এইটো ছেকশ্যনত আপোনাৰ ব্লগটো কিমান মানুহে পঢ়িছে এটা দিনত আপোনাৰ কিমান ভিউজ আছে বা উইকছত কিমান ভিউজ আছে মান্থত কিমান ভিউ থাকে ইয়াৰ্ছত কিমান ভিউ থাকে সেই গোটেইখিনি আপোনালোক ইয়াতে দেখুৱায় এইটো খুব মানে হেণ্ডি টুল হয় আপোনাৰ ব্লগটো গ্ৰ' হৈছে নে নাই চাবলৈ গতিকে যিহেতু এইটো একদমেই ব্ৰেণ্ড নিউ ব্লগ এইটোত এতিয়ালৈকে সেই তেনেকুৱা ষ্টেটিষ্টিক্স নাই এক্টিভিটিটোত আপুনি চাব পাৰে যে কি এক্টিভিটি কৰিছে আপুনি এই দেখিছেনে কেনেকৈ আমি কৰিছোঁ গোটেইখিনি এক্টিভিটি ইয়াত দেখুৱাই দিয়ে ইয়াৰ পিছত আহোঁ যে ছাইট পেজ কি আৰু ব্লগ পোষ্ট কি মিডিয়া কি কমেণ্টছ কি ছাইট পেজেছ হৈছে যিকোনো ব্লগৰে সাধাৰণতে দুটা বা তিনিটা পেজেছ থাকে ইয়াৰে আটাইতকৈ প্ৰমিনেণ্ট পেজটো হৈছে হোম পেজ মানে আপোনাৰ ব্লগ পোষ্টবিলাক যিটো পেজত থাকিব সেইটো হৈছে আপোনাৰ হোম পেজ আৰু এটা হৈছে আপোনাৰ এবাউট মি পেজ প্ৰত্যেকটো ব্লগৰ আঁৰত ব্লগ এটা আৰম্ভ কৰে বা তেওঁ কি উদ্দেশ্য লৈ ব্লগত কাম কৰিছে এই গোটেইখিনি কথা এবাউট মি পেজত লিখিব পৰা যায় আপোনাৰ নিজৰ বিষয়ে দুআষাৰমান লিখিব পাৰে আপুনি কিয় ব্লগিং আৰম্ভ কৰিছে আপোনাৰ ব্লগটোত কিহৰ বিষয়ে লিখিব মন এই গোটেইখিনি কথা ধুনীয়াকৈ আপুনি আপোনাৰ এবাউট মি পেজত কৰিব পাৰে আমি তালে পিছত দেখুৱাম সদ্যহতে দেখুৱাওঁ যে ব্লগ পোষ্ট ছেকশ্যনটোত কি আছে ব্লগ পোষ্টত কি হয় যে ইয়াতে এইটো আছে WordPress নিজাকৈ এটা দি দিছে আমি এইটো কি কৰিম ট্ৰেছ কৰিম বা আমি এইটো ডিলিট কৰি দিম এতিয়া আমি আপোনাক দেখুৱাম যে কেনেকৈ এটা পোষ্ট ক্ৰিয়েট কৰিব লাগে ঠিক আছে আপুনি সাইট ক্ৰিয়েট কৰিলে তললৈ আহিলে ব্লগ পোষ্টত সিলেক্ট কৰিলে you haven't published any post yet বুলি আহিব ক্ৰিয়েটিভ পোষ্টত ক্ৰিয়েট কৰিলেও আপোনাৰ ব্লগ পোষ্ট আহিবলৈ আহিব নাইতোবা এইটো বাটনত ক্লিক কৰিলেও সাইট টাইটেল এনেকৈ কৰি পেলাই ধুনীয়াকৈ আপোনাৰ ব্লগ পোষ্ট এটা লিখিবলৈ আহি যাব ঠিক আছে ইয়াতে এতিয়া আপুনি ব্লগটোত কেনেকৈ লিখে ইয়াতে টাইটেল এটা এড কৰিব মই দেখুৱাই দিছোঁ হেল্ল' এণ্ড ৱেলকাম ঠিক আছে ষ্টাৰ্ট ৰাইটিঙত আপুনি ধুনীয়াকৈ লিখিব মই জাষ্ট এটা লাইন লিখি পেলাই আপোনাক দেখুৱাইছোঁ দিছ ইজ দ্য ফাৰ্ষ্ট পোষ্ট অন দিছ ব্লগ এতিয়া আহোঁ এইকেইটা বাটনেনো কি বুজাইছে এই তলৰ যে বাটনকেইটা আছে বি লিখা আছে আই লিখা আছে এটা তেনেকুৱা এটা ব্ৰেকেট দি পেলাই মাজত হাইফেন দিয়া চিনটা দিয়া আছে এইকেইটা যিটো এই বি হৈছে এইটো হৈছে আপুনি আখৰবিলাক বোল্ড কৰিবলৈ আইটো হৈছে আইটালিক্সত বা এইটো নেক্সট তাৰে আই কাষৰ চিনটো হৈছে যে লিংক আপুনি মানে হাইপাৰ লিংক কৰিবলৈ যিকোনো এটা লিংক এটা এড কৰিবলৈ আপুনি এই চিনটো ব্যৱহাৰ কৰিব পাৰে আৰু এইফালে যে বাওঁফালে থকা যোগ চিনটো আছে যোগ চিনটো দিয়াৰ লগে লগে বিভিন্ন প্ৰকাৰৰ ব্লগছ কিছুমান ওলায় WordPressত লিখিবলৈ তাহাঁতে ব্লগছ কিছুমান ইউজ কৰে ব্লগ BLOCK এতিয়া আমি যদি ইমেজটো চিলেক্ট কৰোঁ তেতিয়াহ'লে আমি এড ইমেজ এটা দিব পাৰোঁ আপুনি ডিভাইচৰ পৰা দিব পাৰে টেক এ ফটো আপুনি এখন চেলফি এখন ল'ব পাৰে বা WordPress মিডিয়া লাইব্ৰেৰীৰ পৰা দিব পাৰে তাৰপিছত তেখেতৰ নিজৰ ফ্ৰী ফটো লাইব্ৰেৰী আছে আমি ফ্ৰী ফটো লাইব্ৰেৰীত বাৰু চিলেক্ট কৰি চাওঁ আমি ইয়াতে লিখিম ৰাইট বুলি লিখাৰ লগে লগে কি আহে চাওঁচোন
আৰু এই গোটেইখিনি ফ্ৰী ফটো পিক্সেলৰ পৰা আহে গতিকে আমি ইয়াত ধুনীয়া এখন ফটো আমাৰ ব্লগৰ কাৰণে সিলেক্ট কৰিলোঁ ঠিক আছে সিলেক্ট কৰাৰ লগে লগে ইউজ দিছ ফটো বুলি এইটো আলত তাতে আমি টাচ কৰি লগে লগে আমাৰ মিডিয়াটো কি হৈ যাব আপলোড হৈ যাব এয়া দেখিলে নে এতিয়া ইয়াতে ক্যাপশন লিখিব পাৰো আমি আৰু তাৰপিছত এতিয়া আকৌ আমি কেনেকৈ লিখিম প্ৰথমতে আমি এটা লাইন লিখিছোঁ তাত ফটো এখন দিলোঁ এতিয়া আমি কেনেকৈ লিখিম আমি তলত টাচ কৰাৰ লগে লগে ষ্টাৰ্ট ৰাইটিং বুলি আহিব ইয়াত লিখি মাত্ৰ আপোনালোকে ধুনীয়াকৈ টাইপ কৰি গুচি গ'লে হয় ঠিক আছে এতিয়া এই তিনিটা ডট কেইটা কি কাম কৰে এই ডট কেইটা হৈছে আপুনি সেভ কৰিব পাৰে ব্লগ পোষ্টটো প্ৰিভিউ কৰিব পাৰে যে পাব্লিছ কৰাৰ পিছত কেনেকুৱানো দেখিব পাৰে আৰু সবতকৈ ইম্পৰ্টেণ্ট ফিচাৰ হৈছে এয়াৰে পোষ্ট ইয়াতে টাচ কৰিম টাচ কৰাৰ লগে লগে আহিব পাব্লিছ ইয়াতে যদি আপুনি টাইম এণ্ড ডেট আমাৰ পাব্লিছ বাটনটো সিলেক্ট কৰাৰ লগে লগে ড্ৰাফটটো আমাৰ ব্লগ পোষ্টটো লগে লগে পাব্লিছ হৈ যাব কিন্তু যদি আমি ভাবোঁ যে আমি একেলগে দুটা পোষ্ট লিখিছোঁ দুইটা একেলগে কিয় আমি পাব্লিছ কৰোঁ আমি বেলেগ এটা ডেটলৈ পাব্লিছ কৰিব পাৰোঁ তেতিয়া আমি ডেটটো সিলেক্ট কৰি পেলাই তেনেকৈ অ'কে কৰাৰ লগে লগে এইটো ধুনীয়াকৈ টাইম আৰু ডেট দিয়াৰ লগে লগে এইটো কি হৈ যাব শিডিউল হৈ যাব ফৰ দ্য ফিউচাৰ ঠিক আছে এতিয়া ইয়াতে দুটা বস্তু আছে এটা আছে কেটেগৰী এটা হৈছে টেগ কেটেগৰীটো ইয়াতে আনছেট হৈ আছে আমি এটা কেটেগৰী সিলেক্ট কৰিম ধৰি লওক আপোনাৰ ব্লগটোত বহুত বস্তু আছে এতিয়া মানুহেনো কেনেকৈ গম পাব যে আপুনি কি লিখে সেই কথাখিনি গম পাবলৈ ব্লগটোত কিছুমান কেটেগৰী থকা ভাল ফৰ এক্সাম্পল আপুনি খাদ্যৰ বিষয়ে লিখিছে আপুনি আমাৰ আপুনি এটা ফুড ব্লগ এটা ষ্টাৰ্ট কৰিছে তেতিয়াহ'লে আপোনাৰ ফুড ব্লগটোত ৰেচিপি থাকিব পাৰে ৰেষ্টুৰেণ্ট ৰিভিউ থাকিব পাৰে ইনগ্ৰেডিয়েণ্টছ থাকিব পাৰে কথা থাকিব পাৰে গতিকে আপোনাৰ কেটেগৰী কেইটা আপোনাৰ ব্লগৰ যিটো মেইন ফ'কাছ সেই মেইন ফ'কাছ মতে যদি ক্ৰিয়েট কৰি লয় তেতিয়াহ'লে আপোনাৰ ব্লগটো বিভিন্ন ভাগত ভগাবলৈ আৰু পঢ়ুৱৈ আপোনাৰ যিখিনি ৰিডাৰ্ছ সেই ৰিডাৰ্ছখিনিক ধুনীয়াকৈ আপোনাৰ ব্লগটো মানে জানিবলৈ আপোনাক জানিবলৈ সুবিধা কৰি দিয়া হয় তো আমি কেটেগৰী নাম এটা দিম ইয়াতে মই দিছোঁ ব্লগিং তাৰপিছত আমি অ'কে সিলেক্ট কৰিম আমাৰ কেটেগৰীটো বুম হৈ গ'ল ক্ৰিয়েট অ'কে আৰু এটা সিলেক্ট কৰিম আমি সেইটো কেটেগৰীৰ নাম লিখিম এণ্ড অ'কে বুম আৰু এটা কেটেগৰী সিলেক্ট হৈ গ'ল এতিয়া আপুনি দুইটা কেটেগৰীত সিলেক্ট কৰিব পাৰে আন কেটেগৰাইজটোত নকৰিব খুব আনপ্ৰফেশ্যনেল দেখায় সেইটো এতিয়া আমি ব্লগিং সিলেক্ট কৰিলোঁ ৰাইটিং সিলেক্ট কৰিলোঁ বেক হৈ যাম আমাৰ কেটেগৰী সিলেক্ট হৈ গ'ল এতিয়া টেক্সটো কি টেক্স হৈছে যে কিছুমান লেবেল যেনেকৈ আমি পাকঘৰ এটাত বিভিন্ন আমাৰ টেমা থাকে আমি টেমাবিলাকত লেবেল লগাই থওঁ যে এইটো বস্তু ইয়াত যাব এইটো বস্তু তাত যাব তেনেকৈ ব্লগতো আপুনি কিছুমান আপোনাৰ ব্লগ পোষ্টবিলাকৰ কাৰণে লেবেল কিছুমান ক্ৰিয়েট কৰিব পাৰে মই ইয়াতে এইটো লেবেল ক্ৰিয়েট কৰিছোঁ ব্লগিং টিপছ তাৰপিছত এটা কমা দিম তাৰপিছত ৰাইটিং টিপছ so that people can know what are the tags এতিয়া আমি আকৌ বেক কৰিম বেক কৰি তাৰপিছত আমাৰ তলত আমি আহিম শ্লাগটো কেনেকুৱা হ'ব এটা যিটো URL যিটো ৱেব এড্ৰেছ হ'ব ব্লগ পোষ্টটো সেইটো হ'ব মই এইটো কি হয় এইটো নিজেও সিলেক্ট কৰিব পাৰে নিজেও লিখিব পাৰে মাত্ৰ লিখা ষ্টাইলটো হৈছে কেনেকুৱা আমি শব্দকেইটা লিখিম হাইফেন দিম আকৌ লিখিম অ'কে তাৰপিছত পোষ্ট ফৰ্মেটটো কেনেকুৱা আপোনাৰ অডিঅ' নেকি আপোনাৰ ইমেজ নেকি নে আপোনাৰ ষ্টেণ্ডাৰ্ড মেক্সিমাম মানুহে ষ্টেণ্ডাৰ্ডতে ৰাখে যদি আপোনাৰ ফুড ব্লগ হয় বা ট্ৰেভেল ব্লগ হয় বা আপোনাৰ এনেকুৱা ব্লগ য'ত আপোনাৰ ইমেজবিলাকে বেছিকৈ কথা কয় মই যেতিয়া ইমেজত সিলেক্ট কৰিবলৈ কওঁ আকৌ অ'কে কৰিম যেতিয়া শব্দটো আহিব বা শিডিউল কৰি থ'লে যিটো সময়ত আপোনাৰ শিডিউল হৈ থাকিব সেইটো সময়ত ব্লগ পোষ্টটো নিজে নিজে পাব্লিছ হৈ যাব
ঠিক আছে এতিয়া আমি শিকো যে কেনেকৈ এটা সাইড পেজ এটা ক্ৰিয়েট কৰিব পাৰি সাইড পেজত সিলেক্ট কৰিম এতিয়া তেওঁলোকৰ এটা নিজৰ পেজ আছে এইটো আমি ট্ৰেশলে দিম ঠিক আছে এতিয়া আমি ক্ৰিয়েট এ পেজ to একে ব্লগ পোষ্ট আপুনি যেনেকৈ লিখিছে তেনেকৈ লিখিলে হ'ল আৰু এটা কথা মনত ৰাখিব যে এবাউট মি পেজটো বহুত মানে ইম্পৰ্টেণ্ট হয় ঠিক আছে ইয়াতে তেওঁলোকৰ কিছুমান টেমপ্লেটো আছে সেই টেমপ্লেটবিলাক যদি আপোনাৰ লাগে যে আপুনি আপোনাৰ ব্লগটোত খাতে তেতিয়াহ'লে এপ্লাই কৰিব আদাৰৱাইজ নিজৰ মতে লিখিব ঠিক আছে তো মই এবাউট me বুলি দিছোঁ start writing hi I am Puspanjali and welcome to my blog I write about blogging and writing and how to make money out of it ঠিক আছে মই জাস্ট আপোনালোকক দেখুৱাই দিছোঁ এইটোও মই পাব্লিছ নকৰোঁ অ'কে গতিকে এনেকৈ যে আপুনি পাব্লিছ বাটনটো সিলেক্ট কৰিব এই পেজটো অটোমেটিকলি পাব্লিছ হৈ যাব যিকোনো ব্লগ এটা ক্ৰিয়েট কৰাৰ আগতে মই এটা বস্তু আপোনালোকক ক'ব বিচাৰোঁ যে আপোনালোকে সদায় 4টা বা 5টা ব্লগ পোষ্ট লিখিহে যেন আপোনালোকৰ ব্লগটো লঞ্চ কৰে কাৰণ আপুনি এটা ব্লগ পোষ্টৰ লগত লঞ্চ কৰিলে কি হৈ যায় যে হয়তো আপোনালোকে ফেচবুকত দিব ফেচবুকৰ মানুহ আহিব অকল এটা পোষ্ট থাকিলে তেওঁলোকে ছেকেণ্ড টাইমৰ কাৰণে সেইটো ভিজিট নকৰিব পাৰে বা আহিয়ে লগালগ গুচি গ'লে সেইটো আপোনাৰ ব্লগৰ কাৰণে বেয়া গতিকে 4টা 5টা যদি পোষ্ট আপোনালোকে ধুনীয়াকৈ সিলেক্ট কৰে বা ধুনীয়াকৈ লিখি একেলগে লঞ্চ কৰে ইট উইল গিভ দ্য ব্লগ এ প্ৰফেশ্যনেল লুক ঠিক আছে গতিকে আৰু ইয়াতে বাকীকেইটা ছেকশ্যন মই দেখুৱাওঁ ন'টিফিকেশ্যনত আপোনাৰ ন'টিফিকেশ্যন আহিব ৰিডাৰ্ছত আপুনি যদি বেলেগৰ ব্লগ ফ'ল' কৰে তেতিয়াহ'লে সেই ফ'ল' কৰা ব্লগবিলাকৰ পোষ্টবিলাক আহিব ছাপ'জ মই দি দিছোঁ ঠিক আছে ডিছকভাৰ ইয়াতে বেলেগ ব্লগাৰ যিবিলাকে ৱৰ্ডপ্ৰেছত ব্লগিং কৰি আছে তেওঁলোকৰ ব্লগবিলাক ইয়াত দেখাব আপুনি এইটো ফ'ল' কৰিব পাৰে লাইক কৰিব পাৰে এইটোৱে কি কৰে আপোনাৰ এজ এ ব্লগাৰ এটা কমিউনিটি এটা আপোনাক পপুলাৰাইজ কৰাত বহুত সুবিধা কৰে ঠিক আছে ইনফেক্ট আপুনি এইটো ছেভ কৰিবও পাৰে ছেভ কৰি থ'ব পাৰে আকৌ সেইটো শ্বেয়াৰ কৰিব পাৰে এইটো বহুত তেনেকুৱা ধৰণৰ ধুনীয়া অপশ্যন আছে আশা কৰোঁ এই টিউটৰিয়েলটোৱে আপোনাক এটা অতি সহজে ব্লগ এটা ক্ৰিয়েট কৰাত সহায় কৰিব যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ আমি এটা কমিউনিটি অসমীয়া ব্লগাৰৰ কমিউনিটি আৰু আমি বহুত ব্লগ ক্ৰিয়েট কৰিব লাগিব আৰু আমি সকলো একেলগে আমি এনেকৈ আগবাঢ়ি যাব লাগিব আজিলৈ এৰিছোঁ বাই বাই এণ্ড ষ্টে টিউন ফৰ মাই নেক্সট ভিডিঅ'